আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। বহু দিনৰ পৰাই আপোনালোকৰ সৈতে কথা পাতিব পৰা নাছিলোঁ, তাৰ বাবে দুখিত। আৰু এয়া দেখিছেই নহয়, জাভিয়াৰ আমাৰ ঘৰত আলহী আহিছিল। আপোনালোকে যোৱাটো ব্লগত গম পাইছেই। তাক শুই থকাত মানে ইমান কিউট লাগিল, তাকে অকণমান ক্লিপ এটা লৈ থলোঁ। আৰু আজি আহাৰটো আমি দুয়োজনীয়ে ৰান্ধিলোঁ। এয়া গোচৰ ভজা, গোচৰ কোৰমা, ৰঙালাও আগৰ ভাজি, তাৰপিছতে এইফালে পটলৰ এটা ৰেচিপি আছিল, চাটনি, দালি, একদম ধুনীয়াকৈ আহাৰটো জুতি ল'লোঁ। আৰু ইহঁত এতিয়া আমাৰ ঘৰৰ পৰা যাব ওলাইছে। আৰু এই জাভিয়াৰক নতুনকৈ দিয়া জোতাযোৰ পিন্ধাই পেলাই চালোঁ, খুব ধুনীয়া লাগিছিল। আৰু ইহঁতি এতিয়া ওলালে, আৰু এয়া মোক বাই দি আছিল ৰাবিতাই। আৰু ইহঁত যাবগৈ, যিহেতুকে মনটো বহুত দুখ লাগিছে। আকৌ আহিব, যিহেতুকে কাম আছে, যাবতো লাগিবই। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। আৰু জাভিয়াৰে মনত খুব দুখ দি গুচি গ'ল, কাৰণ সি ইমান দিন আমাৰ লগত থাকিলে। আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটোৱে ক্লিক কৰিব। আজিলৈ আহিছোঁ, বাই।